তো নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'টি আপোনাৰ ভিক্টৰিয়া মেম'ৰিয়েলৰ পৰা আৰম্ভ কৰিছোঁ। আৰু ভিক্টৰিয়া মেম'ৰিয়েল আপোনালোকে জানে কলকাতাত আছে, কলকাতাৰ মাজমজিয়াত আছে। আৰু মই আজি মোৰ বন্ধুৰ লগত আহিছোঁ ভিক্টৰিয়া মেম'ৰিয়েল, আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভিক্টৰিয়া মেম'ৰিয়েলৰ বাহিৰৰ সুন্দৰ পৰিৱেশ। মোৰ লগত আছে নিপন, হয়নে? আৰু এইয়া চাওক, মাৰ্বল পাথৰেৰে বনাইছে। পিছপিনৰ পৰা মই আৰম্ভ কৰিছোঁ। যদি আপুনি চাই, ইয়াৰ ওপৰত চাওক, পক্ষীবিলাক উৰি আছে আৰু সকলো মানুহ ইয়াতে ফটো উঠাত ব্যস্ত। মানে আচল কথাটো হ'ল যে একপি ফটো ইয়াৰ পৰা লৈ যোৱা সকলোৰে হেঁপাহ। তো এই ফটোকপি লৈ গৈ সজাই থ'ব, সেই হেঁপাহত সকলোৱে আহে আৰু চাব আহে। কিন্তু ফটোটো মেইন, কিন্তু নে কি কোৱা নিপন? একদম ফটো একপি নিজৰ ড্ৰয়িং ৰুমত সজাই থোৱাৰ এটা হেঁপাহ, হয়নে? নাই ফটো একপি ড্ৰয়িং ৰুমত নহ'লে হ'ব, চেলফি লেলে আচ্ছা, নিপনে ঠিক কৈছে, চেলফি আজিকালি মোবাইলত থাকিলেও হ'ব বা ফেচবুকত থাকিলেও হ'ব। আপোনালোকক এটা জাষ্ট মই এইটো সৰু ভিডিঅ' এটা আপোনালোকক দেখাম। এইটো ছাইডেৰে যাম, মানে 3 মিনিটমানৰ এই ভিডিঅ'টি হ'ব। জাষ্ট আনকাট ভিডিঅ' এটা, কেনেকুৱানো ভিক্টৰিয়া মেম'ৰিয়েলৰ বাহিৰৰ পৰিৱেশখিনি। একচুৱেলি ভিক্টৰিয়া মেম'ৰিয়েল সোমবাৰে বন্ধ থাকে, কিন্তু সোমবাৰে যদি আহে এই ভিতৰত সোমাব নোৱাৰিব। আজি কি বাৰ হ'ল নিপন? সোমবাৰ। সেয়া আমি ভিতৰত চাব যাব নোৱাৰা মেইন কাৰণটো হৈছে আজি সোমবাৰ, আৰু সেইকাৰণে আজি আমি ভিতৰত চাব যাব নোৱাৰিলোঁ। গতিকে আপোনালোকে যদি আহে সোমবাৰে ভিক্টৰিয়া মেম'ৰিয়েলৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিম বুলি মানে নাভাবিব। গতিকে এইটো হৈছে ভিক্টৰিয়া মেম'ৰিয়েলৰ বাহিৰৰ ভাগটি। সকলোৱে ধৰক ইয়াতে আহিছে, কিছুৱে ফটো উঠিছে, কিছুৱে ৰিলছ বনাইছে, আৰু নিজৰ স্মৃতিবিলাক ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। আৰু যদি আমি চাবলৈ যাওঁ তেনেহ'লে বিহাৰ, অসম আৰু পশ্চিমবংগ, পশ্চিমবংগৰ মানুহ ইয়াতে বেছিকৈ দেখা পাইছোঁ। বাকী উত্তৰ ভাৰতৰ মানুহ এজন দেখা পাইছোঁ, কিন্তু বিহাৰ, অসম আৰু পশ্চিমবংগৰ মানুহ বেছিকৈ দেখা পাইছোঁ। আৰু ইয়াতে ধুনীয়া পুখুৰী আছে, 2-3টামান পুখুৰী আছে। এইটো এটা পুখুৰী আছে, সিপিনে এটা পুখুৰী আছে। আৰু যিখন পাৰ্ক দেখা পাইছোঁ, পাৰ্কখন কিন্তু মানে কাপোল ফ্ৰী পাৰ্ক যেন লাগিছে। নাজানো বাৰু, সেইটো মই ক'ব নাযাওঁ, কিন্তু পাৰ্কত সকলোৱে বহিছে বাৰু। যি কি নহওক, আপোনালোকে ভিক্টৰিয়া মেম'ৰিয়েল যদি আহে সোমবাৰে নাহিব, সোমবাৰে আহিলে ভিতৰত সোমাব নোৱাৰিব। চাওক কিমান সুন্দৰ, হয়নে? যি কি নহওক, এই চমু এটি ভিডিঅ' আছিলে 3 মিনিট 4 মিনিটৰ, আৰু এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। জাষ্ট বাহিৰৰখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। আৰু কেতিয়াবা আপোনালোকে আহিলে কলকাতা আহি যাব।